যোৰহাটৰ সাংস্কৃতিক মঞ্চ আৰু চেণ্ট্ৰেল ক্লাবৰ উদ্যোগত আয়োজন কৰা বৃহত্তৰ বিহু কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিহু সম্ৰাট আৰু ঢোলৰ সম্ৰাট সোমনাথ বৰা উজাই মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি কৰ্মশালাখন বিশেষভাৱে আলোকিত কৰে। যোৰহাটৰ মাজমজিয়াত থকা পলিটেকনিক হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰ্মশালাখনে অসমীয়াৰ আয়ুসৰেখা তথা প্ৰাণৰ বিহুৰ পৰম্পৰা আৰু অধিক শক্তিশালী কৰি তোলে। 16 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই বৃহৎ আয়োজনত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত বিহু সম্ৰাট, ঢোল সম্ৰাট, উৰ্জা গুৰু আৰু মঘাই উজীয়া বঁটা প্ৰাপক সোমনাথ বৰা উজাই মুখ্য প্ৰশিক্ষক হিচাপে অংশ লয়। লগতে শিৱসাগৰ জিলাৰ বৰবিহুৱতী ডিম্পী গগৈয়ে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক বিহু নৃত্য আৰু ঢোল বাদনৰ সূক্ষ্ম কৌশল শিকোৱাৰ লগতে সমল ব্যক্তি হিচাপে উপস্থিত থাকে। 5 দিনীয়া এই বিহু কৰ্মশালাৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থীসকলৰ মাজত এক মনোমোহা প্ৰদৰ্শনীমূলক বিহু নৃত্য উপস্থাপন কৰা হয়, যিয়ে উপস্থিত দৰ্শকসকলক আপ্লুত কৰি তোলে। অনুষ্ঠানটোত উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিতেই শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। এইদৰে বৃহত্তৰ বিহু কৰ্মশালাখনে যুৱ প্ৰজন্মৰ মাজত অসমীয়াৰ পৰম্পৰাগত সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চেণ্ট্ৰেল ক্লাবৰ উদ্যোগত 16 মাৰ্চৰ পৰা 21 মাৰ্চ পৰ্যন্ত 6 দিনীয়াকৈ ইমান সুন্দৰ এক কৰ্মশালা হ'ল। আমাৰ ল'ৰাখিনি বৰ ভাল লাগিছে, ঢোল বজোৱা, তেওঁলোকৰ হাতকেইখন বৰ ভাল আৰু সেইকাৰণে যিখিনি বস্তু দিছোঁ বৰ সুন্দৰকৈ লৈছে। নাচনীখিনিও ভাল শিকিছে, গতিকে মই ভাবোঁ যে আমি নিশ্চয় সফল হৈছোঁ আৰু মই ভাবোঁ ভৱিষ্যত উজ্জ্বল আমাৰ ঢুলীয়াখিনি। আৰু মই ভাবিছোঁ পৰৱৰ্তী সময়ত প্ৰসেনজিৎ লাহনৰ মিউজিক কলেজতে আমি এটা ক্লাছ লোৱাৰ ব্যৱস্থা কৰিম। আগ্ৰহেৰে লৈ আহে অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।